গুড মৰ্ণিং সকলোকে। ৰাতিপুৱাই গা পা ধুই আজৰি হৈ আটা মাৰিছোঁ ৰুটি খাবৰ কাৰণে আৰু লগতে বনাব লৈছোঁ বুট দালি আৰু পূজা বতৰ যিহেতু জেলেপীৰ লগত চাহ অকণ খাব লৈছিলোঁ, কিন্তু কাপটো ধুওঁতে মানুহজনৰ কাপটো ভাঙি পেলালোঁ। দেখিছেনে, ইমান বেয়া লাগিছে। সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। মোক বাৰু কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। সকলোৱে ফটো মাৰিছে বোলো ময়ো দুকপিমান মাৰোঁ, কিন্তু কি হ'ব, মায়ে আহি ইমান জোকাই আছে মোক আৰু মানুহজনে মই এনেদৰে অকণমান ধেমালি কৰিলোঁ। আপোনালোকে বাৰু ক'ত ক'ত পূজা চালেগৈ? আমি হ'লে যোৱাই হোৱা নাই, ইমান বৰষুণ, ক'তো যাবই পৰা নাই। আজি যাম বুলি ভাবিছোঁ আৰু সেইকাৰণে মানুহজন আৰু মই এনেদৰে অকণমান ওলাই লৈছোঁ। পূজালৈ বুলি আহি আছোঁ, এয়া বতৰ বেয়া, একদম ক'লা মলা কৰি আহিছে, তথাপিও একদম আহিছোঁ মানে নহাকৈ নেৰোৱে আৰু ফাইনেলি পূজা ঘৰ পালোহি বাৰু নিতিতাকৈ ভালে কুশলে। আৰু পূজা চালোঁ এনেদৰে, আকৌ আহিলোঁ। আহি দুৰ্গা মন্দিৰত চাকি এগছ দিলোঁ, যিহেতু বহুত দিনৰ পৰা দিম বুলি ভাবি আছিলোঁ। চাকি গছ বাহিৰতে জ্বলাই এনেদৰে বাহিৰৰ পৰাই সেৱা কৰি আহিছোঁ। ভিতৰত বহুত মানুহ আৰু ইমান ধুনীয়া লাগিছে মন্দিৰভাগ চাবলৈ, দেখিবলৈ। আপোনালোকে চাওকচোন, কোন কোন আহিছে বাৰু ইয়ালৈ কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব দেই। আৰু ফোনটো যে ইমান ধুনীয়াকৈ সজাইছে, ফটো মাৰিম বুলি ভাবিছিলোঁ কিন্তু নোৱাৰিলোঁ, ভিডিঅ' অকণমানকে কৰি গুচি আহিলোঁ। আৰু মানুহজনকো অকণমান ফটো মাৰি দিলোঁ, মানে মোৰ লাজ লাগিলে দেই মানুহজনক ভিডিঅ'কণ কৰি। আমি আকৌ উভতনি যাত্ৰা কৰিলোঁ ঘৰলৈ, কাৰণ ইমান বৰষুণ, পটাপট ঘৰত বোলো বৰষুণ নিদিয়া আগতে পাওঁগৈ। মানুহজনে মোক পুতলা এটা লৈ দিলে পূজা বুলি। আজিলৈ আহিছোঁ, বাই বাই। আকৌ লগ পাম নেক্সট ব্লগত। আৰু আপোনালোকলৈ অশেষ অশেষ ধন্যবাদ।